প্ৰেম প্ৰেম হৈছে বিধাতাৰ সকলোতকৈ সুন্দৰ কৃতি কিন্তু প্ৰত্যেকটো কৃতিকে আমি সম্ভালিব লগা হয় যেতিয়া কলাকাৰ এজনে এটা মূৰ্তি তৈয়াৰ কৰে দেখিবলৈ খুবেই সুন্দৰ হয় পিছলৈ গৈ যদি ইয়াৰ চোৱাচিতা ভালদৰে কৰা নহয় তেতিয়াহলে মূৰ্তিটো সময়ৰ সোঁতত সুন্দৰ হৈ নাথাকিব অৰ্থাৎ কৈ দিলেই প্ৰেম প্ৰেম হৈ নাযায় ইয়াৰ বাবে আপুনি আপোনাৰ কৰ্তব্যবোৰ পূৰণ কৰিব লাগিব স্বদেশৰ ৰক্ষা পৰিয়াল আৰু সম্বন্ধীয়সকলৰ সুৰক্ষা সন্তানক সংস্কাৰ দিয়া জীৱন সংগীৰ প্ৰতি আভাৰ আদি কৰ্তব্যবোৰ যদি আপুনি পালন নকৰে তেন্তে প্ৰেমৰ পৰা ক্ৰমে দূৰলৈ গতি কৰিব আপুনি যদি প্ৰেমৰ অমৃত পাবলৈ বিচাৰে কৰ্তব্যৰ অঞ্জলি গঢ়িবই লাগিব